এবার ইউপিপিএল দলে বৃহৎ অঙ্কের সফলতা অর্জন কৰি বিটিসিত এখন সুস্থ সবল সরকার ইউপিপিএলৰ হবলৈ গৈ আছে। সেয়ে আমি বিজনী জিলা সমিতিৰ হৈ আজিৰ এই আমাৰ বাইক ৰেলী উন্মোচন কৰাৰ কাৰণে আমাৰ মাননীয় সভাপতি প্ৰমোদ বৰদেৱক মই অনুৰোধ জনাইছো। আজি বিজনী জিলাৰ তিনিটা সমষ্টি জুৰি যি বাইক ৰেলী আয়োজন কৰিছে, এই পৰিৱৰ্তন যাত্ৰা ৰেলীৰ আমাৰ নেতৃত্ব দিয়া আমাৰ জিলাৰে সম্পাদক হোম শৰ্মা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ চুবাইজাৰ সমষ্টিৰ প্ৰাৰ্থী গুণেশ্বৰ গয়াৰী ডাঙৰীয়া, উপস্থিত আমাৰ দলৰ বিভিন্ন বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল, আজি মই এই সময়ত উপস্থিত হোৱা সকলো ব্যক্তিলৈ ধন্যবাদ জনাইছোঁ। আৰু আহি আমাৰ যিটো প্ৰচাৰ সেইটো শেষৰ ফালে আহি আছে। ইউপিপিএল দলে এইবাৰ প্ৰধান দল হিচাপে বিটিআৰ ইলেকশ্যনত অংশগ্ৰহণ কৰিছে। 17 বছৰীয়া হাগ্ৰামা মহিলাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ যি শাসন, এই শাসনটো উফৰাই পেলাই জনতা জনাৰ্দনে এইবাৰ ইউপিপিএল দলকে শাসনৰ ভাগজুৰি চম্ভালিবলৈ দিবলৈ গৈ আছে। কাৰণ জনতাই বিচাৰিছে আমাৰ অঞ্চলত ভ্ৰষ্টাচাৰ মুক্ত, দুৰ্নীতি মুক্ত, কুশাসন মুক্ত এটা চৰকাৰ লাগে। আৰু কুশাসনেৰে বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যাব পৰা এটা চৰকাৰ লাগে। যোৱা 17 বছৰত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, নিজৰ সাংস্কৃতিক ৰক্ষাৰ কাৰণে, উন্নয়নৰ কাৰণে হাগ্ৰামা মহিলাৰ ওচৰত বহুত কাকতি মিনতি কৰিলে। কিন্তু 17 বছৰত হাগ্ৰামা মহিলাৰ নিচিনা যিটো একনায়কত্ববাদ নেতাই কোনো জাতি জনগোষ্ঠীৰ কাৰণে একো নকৰিলে। তেখেতে যি কৰিলে নিজৰ কাৰণে কৰিলে। আজি নিজৰ কাৰণে তেখেতে সম্পত্তিৰ পাহাৰ গঢ়িছে, কিন্তু দুখীয়া গৰীব মানুহৰ PMOৰ ঘৰ, জব কাৰ্ড যিবিলাক আছে, কি ৰেচন কাৰ্ড, ক্ষুদ্ৰ যিবিলাক আঁচনি আছে, এটাও আঁচনি তেখেতসকলে আজিলৈকে সফল হ'বলৈ নিদিলে। সেইকাৰণে ৰাইজে দুখ পাইছে। ইফালে ভাষা সাংস্কৃতিক অস্তিত্বৰ সমস্যা, আনফালেদি উন্নয়নৰ সমস্যা, স্কুল কলেজৰ সমস্যা, সকলো সমস্যা দি বুৰি পেলাইছে এই 17 বছৰত আমাৰ BTC অঞ্চলক হাগ্ৰামা মহিলাৰীয়ে। সেইকাৰণে এতিয়া সুযোগ আহিছে আৰু ৰাইজে চবে এই স্কোপটো লৈ পেলাই এই নিৰ্বাচনত হাগ্ৰামা মহিলাৰ যিটো চৰকাৰ এইটো পৰিৱৰ্তন কৰিবলৈ গৈ আছে। আৰু এটা সুস্থ চৰকাৰ ইয়াত গঠন কৰি অনাগত দিনত সকলো জাতি জনগোষ্ঠী আগুৱাই লৈ যোৱাৰ কাৰণে, সকলো সমস্যা সমাধান কৰাৰ কাৰণে, নিবনুৱা সমস্যা, শিক্ষাৰ সমস্যা, অৰ্থনৈতিক সমস্যা, সকলো সমস্যা সমাধান কৰাৰ কাৰণে আগুৱাই আহিছে। সকলোকে মই ধন্যবাদ জনাইছোঁ। আজিৰ যিটো বাইক ৰেলী সুকলমে হওক। মই আজি যিখিনি ভলেণ্টিয়াৰ আহিছে, মই প্ৰত্যেকজনকে আহ্বান কৰিছোঁ, আৰম্ভণিৰ পৰা শেষলৈকে ডিচিপ্লিনত চলাব লাগে। আমাৰ গাঁৱত যাই পোৱাৰ লগে লগে ৰাস্তাবিলাক বেছি ভাল নহয়। ইয়াতে ধূল উৰাৰ লগে লগে আমাৰ বাইকবিলাক আগলৈ যাব বিচাৰে, কিন্তু আগততো এজনেই যাব না, সকলো আগত যাব বিচাৰিলে নহ'ব। গতিকে এটা ডিচিপ্লিনত যাওক। ডিচিপ্লিনটোহে মেইন। যিকিনক যুদ্ধ জয় কৰাৰ কাৰণে, পৰীক্ষাত পাছ হ'বৰ কাৰণে আমাক ডিচিপ্লিন লাগে। সেইকাৰণে আজিৰ দিনত অন্ততঃ 6 ঘণ্টা বাইক ৰেলী যিটো হ'ব, এই বাইক ৰেলীত আপোনালোকে খুব ডিচিপ্লিনৰ মাজেৰে বাইকটো চলাই যাব, মই সেইটোকে অনুৰোধ কৰিছোঁ। আৰু আজিৰ এই ৰেলীৰ দ্বাৰা বিজনী সাব ডিভিজনৰ 3টা সমষ্টি যে আমি জিকি আছোঁ, এইটো পাব্লিকে এইটো স্পষ্ট জানিব। আৰু ইতিমধ্যে এইটো আজিৰ কথা নহয়, নিৰ্বাচন ঘোষণা কৰাৰ পিছতে বিজনী সাব ডিভিজনৰ আমাৰ চুবাইজাৰ, মানা চেৰফাং, থুৰিবাৰী 3টা সমষ্টিতে আমাৰ ইউপিপিএলে লিড লৈ আছে। আৰু আজিৰ তাৰিখত ইয়াতকৈ বহুত বেছি ভোট পাই পেলাই আমাৰ সমষ্টিবিলাক জিকি আছে। সেইকাৰণে আজি বাইক ৰেলীটো আপোনালোকে সম্পন্ন কৰক। ইয়াৰ পিছত ঘৰে যায়, গাঁৱে যায়, চব ঘৰে ইউপিপিএল যিটো আমাৰ মিছন আছে সেইটো আৰম্ভ কৰক। ৰাইজক ধন্যবাদ দিয়ক। মই আপোনালোকক আহ্বান কৰিছোঁ, আমাৰ কৰ্মকৰ্তাসকলক, কি ইমান দিন কষ্ট কৰিলে আপোনালোকে, ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। লগতে ৰাইজকো আপোনালোকে ধন্যবাদ জনাওক, কি ৰাইজে আমাক ইমানখিনি আস্থা আৰু বিশ্বাসত লৈছে। আমি এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ লৈছোঁ। গতিকে বাইক ৰেলী সফল হওক, মই এইটো কামনা কৰিছোঁ। আৰু সকলোকে ধন্যবাদ জনাই মই আজি উদ্বোধন কৰিবলৈ হাতত লৈছোঁ। পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, परिवर्तन दरकार जिपसिया सिगां सिगां थांगोन जिबा
বাইকफ्रा उन फैबानो जाबाय पार्सनाङा जीपখন आगे आगे যাবলৈ দিব বাইকবিলাক পিছে পিছে আহিলে হ'ল মই এইটো আহ্বান কৰিছোঁ Una.